নমস্কাৰ বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক। অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4টা। ব্ৰহ্মপুত্ৰ নদীখনে ভাৰতৰ কিমান অঞ্চল আৱৰি আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1,94,413 বৰ্গ কিলোমিটাৰ। তলৰ কোনটো অসমৰ প্ৰাকৃতিক সম্পদ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উপৰোক্ত আটাইকেইটা। অসমৰ একমাত্ৰ ৰাসায়নিক সাৰুৱা উদ্ভিদ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নামৰূপ। ডি ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লেপেটকাটা। এছিয়াৰ প্ৰথম যান্ত্ৰিকভাৱে ড্ৰিল কৰা তেল কলটো ক'ত ড্ৰিল কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাকুম। অসমৰ কোনখন চহৰত বিশ্বৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাগিৰোড। বায়'গেছত থকা মিথেনৰ শতাংশ হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 60%। এটা অনৱীকৰণযোগ্য উৎস হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জৈৱিক প্ৰজাতি। নিম্নলিখিত কোনটো শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নুমলীগড়। চাহ গৱেষণাৰ বাবে বিশ্বৰ প্ৰথম প্ৰতিষ্ঠানটো ক'ত স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তিনিচুকীয়া। নামচুক নামফুক ক্ষেত্ৰখন ক'ৰ এক গুৰুত্বপূৰ্ণ কয়লা খনিৰ এলেকা? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ। অসম আৰাকান বেচিনে কিমান অঞ্চল আৱৰি আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1,16,000 বৰ্গ কিলোমিটাৰ। ৰুদ্ৰসাগৰ তেল ক্ষেত্ৰ কিমান চনত আৱিষ্কাৰ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1960 চনত। অৰন্ধন কয়লা ক'ত পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিংৰাইমাৰী কয়লা খনি। অসমত গাইপচামৰ ঘটনাৰ বিষয়ে ক'ৰ পৰা জনা গৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাবুৰ ডিমা হাছাও। বিশ্বৰ প্ৰথম ব্যক্তিগত মালিকাধীন কোম্পানী কোনটো? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অসম টি কোম্পানী। অইল ইণ্ডিয়া লিমিটেড কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1947 চনত। বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰকেমিকেল ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঢালিগাঁও। কোন বছৰত মাকুমত তেল ড্ৰিল কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1867 চনত।
বঙাইগাঁও ৰিফাইনাৰী এণ্ড পেট্ৰকেমিকেল লিমিটেড কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1976 চনত। ভাৰতৰ প্ৰথম অশোধিত তেল শোধনাগাৰ কোনটো? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিগবৈ শোধনাগাৰ। অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4টা। ডিগবৈ শোধনাগাৰ কাৰ দ্বাৰা স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰতীয় তেল কোম্পানী। অসমৰ প্ৰথম ৰাসায়নিক সাৰ প্ৰকল্প কোনটো আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নামৰূপ। শক্তিৰ এটা অনৱীকৰণযোগ্য উৎস হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জীৱাশ্ম ইন্ধন। এইবাৰ এই প্ৰশ্নটো আপোনালোকৰ বাবে। নিম্নলিখিতৰ ভিতৰত অক্ষয় সম্পদ কোনটো? যদি আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো জানে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।